আজি আমি শিকিম ইকুৱেলিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা উলিওৱা। আগতে কুৱেশ্যন নম্বৰ 1ৰ 1 2 3 4 5 কৰা হৈছে। আজি আমি শিকিম কুৱেশ্যন নম্বৰ 1ৰ 6 নম্বৰ। চ' আজিৰ সংখ্যা দুটা হ'ল 155 আৰু 1385। চ' এই দুটা সংখ্যাৰ আজি আমি কি কৰিম, গসা উলিয়াম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি। চ' প্ৰথমত কি কৰিব লাগিব, এই দুটা সংখ্যাক আমি কম্পেয়াৰ কৰিব লাগিব, তুলনা কৰিব লাগিব। যিহেতু এই দুটাৰ ভিতৰত কোনটো ডাঙৰ, 1385টো ডাঙৰ। আমি এটা লিখিম 1385 গ্ৰেটাৰ দেন 155। ওকে, এতেকে ইউক্লিডৰ কলন বিধি মতে, ইউক্লিডৰ কলন বিধি মতে। চ' কি আছিলে ইউক্লিডৰ কলন বিধি? এইটো আছিলে a is equal to bq plus r, য'ত a হ'ল ভাজ্য, b হ'ল ভাজক, q হ'ল ভাগফল, r হ'ল বাকী। চ' এইটো কুৱেশ্যনত a ৰ মান হ'ব এইটো আৰু b ৰ মান হ'ব এইটো। গতিকে আমি সেই সংখ্যা দুটাক ইউক্লিডৰ কলন বিধি হিচাপত যদি বহাওঁ, 1385 equal 155 ইনটু কি লাগে, q আৰু r মান লাগে। চ' qটো কেনেকৈ পাম, 155ৰে 1385ক ডিভাইড কৰিব লাগিব। চ' ডিভাইড কৰোঁ, 1385 ডিভাইড কৰিলে 55। চ' কেইবাৰ যাব, মোটামুটি এনেই চাইডত ইনটু কৰি চাওঁ, কেইবাৰ 8বাৰ ইনটু কৰি চাওঁ, 8 5 যাওঁ 40 0 কেৰি থাকিলে 4, 8 5 যাওঁ 40 আৰু 4 44ৰ 4 কেৰি থাকিলে 4, 8 গুণ 8, 8 4 12। ঠিক, চ' এইটো ওচৰত আহিছে। আৰু এবাৰ কৰি চাওঁ, 155ক 9ৰে ইনটু কৰি চাওঁ, 9 5 যাওঁ 45ৰ 5 কেৰি থাকিলে 4, 9 5 যাওঁ 45 আৰু 4 49 কেৰি থাকিলে 49ৰ 9 কেৰি থাকিলে 4, 9 1 যা 9 আৰু 4 13। তো এইটো ডাঙৰ হৈ গ'ল, গতিকে এইটো নহয়, ওপৰতটো হ'ব। চ' 8বাৰ যাব, 8বাৰ গ'লে কিমান হ'ল, 1240। মাইনাছ কৰিব লাগে, 5ৰ পৰা 0 গ'লে 5, 8ৰ পৰা 4 গ'লে 4, ইয়াতে কিমান থাকিব 1, তো থাকিলে 145। ঠিক, চ' এতিয়া ওপৰত যোনটো বাকফল আহিলে সেইটো হ'ল কিউৰ মান। তো কিউৰ মান ইয়াতে বহাব লাগিব, প্লাছ কি আছে আৰৰ মান হ'ল 145। অ'কে, তো যেতিয়ালৈকে আৰৰ মানটো 0 নহয় তেতিয়ালৈকে আমি কি কৰিব লাগিব, এইটো ষ্টেপ ৰিপিট কৰিব লাগিব। চ' ৰিপিট কৰিবলৈ হ'লে 155টো ইয়াতে আনিব লাগিব, ইকুৱেল 145টো ইয়াতে আনিব লাগিব। চ' নতুনকৈ এৰ মান হ'ল 155 আৰু বিৰ মান হ'ল 145। গতিকে আকৌ ডিভাইড কৰিব লাগিব কিউ আৰু আৰৰ মান পাবলৈ। এতিয়া আমি ডিভাইড কৰিম 145ৰে 155। কেইবাৰ যাব, অভিয়াছলি একবাৰ যাব, গ'লে হ'ল 145। তো 5ৰ পৰা 5 গ'লে 0 আৰু ইয়াতে থাকিলে 1। চ' কিউৰ মান হ'ব 1 প্লাছ আৰৰ মান হ'ব 10। অ'কে, তো 0টো হোৱা নাই, গতিকে আকৌ ৰিপিট কৰিব লাগিব, 145 আগত আহিব, ইকুৱেল 10টো ইয়াত আহিব। চ' এতিয়া 10ৰে 145ক ডিভাইড কৰিব লাগিব, ইনটু 10ৰে ডিভাইড কৰিম, 10ৰে 145ক ডিভাইড কৰিলে কেইবাৰ যাব, 14ত যাব একবাৰ, 10 বাকী থাকিব 4 আৰু 5 নমালে
45 যাব 4 বাৰ 40 থাকিলে কিমান 5 ওকে সো এই ক্ষেত্ৰত কিউৰ মান হল কিমান 14 প্লাস আৰৰ মান হল 5 ওকে সো এতিয়ালৈকে 0 হোৱা নাই গতিকে 10 টো আগত আহিব তেনেহলে 10 5 এটা আহিব 5 10 ত কেইবাৰ যায় দুইবাৰ 5 to 10 বাকি থাকিলে 0 তাৰমানে আগৰ নিচিনা হল 5 এৰে 10 ক ডিভাইড কৰিলে কেইবাৰ যাব দুইবাৰ 5 2 গুণে 10 বাকি থাকিলে 0 গতিকে কিউৰ মানটো হল 2 আৰু আৰৰ মান হল 0 হৈ গল আৰৰ মান 0 হৈ গল তো যেটো লাইনত আৰৰ মান 0 হয় হেতু লাইনৰ পৰা বিৰ মান আমি কি লব লাগে গ খাও তেকে গ খাও ইকুয়াল টু কিমান হ'ব 5 ওকে বুজি পালা থ্যাংক ইউ